নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাধা ধাৰাবাহিকৰ আজিৰ খণ্ডটো আহকচোন আমি সকলো একেলগে উপভোগ কৰোঁ আৰু আপোনালোকে ভিডিঅ'সমূহ সময়মতে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বেছি ভাবি থাকিব নালাগে, যোৱা। আমি বেছি খৰধৰ কৰা নাইনে? হয়তো কৰিছোঁ, কিন্তু আমাৰ বেবীটো আমাৰ মাজলৈ অহাৰ আগতে আগৰ সকলো বেয়া নোহোৱা কৰিব খুজিছোঁ। মোৰ ওপৰত তোমাৰ বিশ্বাস কম ন? আচলতে বিশ্বাস নোহোৱা কাম কৰিছোঁ বাৰু মই। তোমাৰ ওপৰত বিশ্বাস নাথাকিলে ৰাধাবাৰ ওচৰলৈ পঠিয়াই দিওঁনে মই? যোৱা, নিজৰ মনত থকা সকলো কথা খুলি কৈ দিবা। তোমাৰ বাবে যে ৰাধাবাৰ জীৱনটো খেলি মেলি হ'ল, তাৰ বাবেও ক্ষমা খুজিবা। ৰাধাবাৰ সন্মুখলৈ নাহিলেও ৰাধা বাবা গৌতম দাৰ ভালৰ বাবে চিন্তা কৰোঁ বুলি ক'বা। যদি ভাবা মই ইমান ভাবি কথা ক'ব নোৱাৰোঁ। মই আচলতে কথাই ক'ব নোৱাৰোঁ। নিজৰ মনলৈ অহা কথাবিলাক ক'ব পৰা হ'লে তেতিয়া চাগে বিয়া আগত তোমাক সকলোখিনি কথা ক'লোহেঁতেন। দাদাক জোৰ কৰিলোহেঁতেন চাগে। নোৱাৰোঁ একো কথা ক'ব। মোক বিয়া পাতি ভুল কৰিছোঁ বুলি মনলৈ অহা নাইনে? কি কথা কৈ আছা গৌৰী? তোমাক বিয়া কৰাই মই ভুল কৰিছোঁ বুলি ভাবা হ'লে তোমাক আনিবলৈ মই তোমাৰ ঘৰলৈ যাওঁ জানো? তোমাৰ দাদাৰ পৰা ইমান মাৰ খায়ো মই মনে মনে থাকোঁ জানো? মই যি কৰিছোঁ অকল তোমাৰ বাবেই কৰিছোঁ। আগৰ ঋষিটো এতিয়া নাই। জানো, সেইকাৰণে ৰিস্কি বুলি জানিও তোমাক ৰাধাবাৰ ওচৰলৈ পঠাইছোঁ। ৰিস্কি বুলি জানিও মানে? তোমাক তোমাৰ এক্স গাৰ্লফ্ৰেণ্ডৰ ওচৰলৈ পঠাইছোঁ। পত্নী হিচাপেতো ৰিস্ক হয়েই ন? সেইকাৰণে কৈছোঁ নাযাওঁ। ধেমালি কৰিছোঁ। ধেমালি এটাও বুজি নাপায়তোৱে। যোৱা, তুমি অহাৰ পিছত অলপমান ওলাই যাম। খোজ কাঢ়িব লাগিব। চাই থাকিব নালাগে, যোৱা। Belated happy birthday, sir. Thank you. কিন্তু কাৰ বাৰ্থডে? ৰাধাই ক'লে বোলে আপুনি কালি ৰাধাৰ ঘৰত কেক কাটিছে। এট্ৰাই দিয়া বাৰ্থডেটো উইচ কৰিছে আপুনি মোক। মোৰ কাম আছে আহোঁ। এইজনে কিবা বেলেগ কাৰণতহে ৰাধাহঁতক বাৰ্থডে বুলি ক'লে নেকি? মই উইচ কৰোঁতে আকৌ কাৰোবাৰ বাৰ্থডে বুলি কিয় ক'লে? গুড মৰ্ণিং ৰাধা। মৰ্ণিং ছাৰ। এই উঠিব নালাগে, বহা বহা। কামত লাগি আছে কৰি থাকা। কালি কিন্তু বাৰ্থডেটো মনত থাকি গ'ল দেই। কমডাল কেক কাটিলো নে বাৰু? তুমি চাগে এনেকুৱা বাৰ্থডে প্ৰথম দেখিছা লাইফত ন? ছাৰ, মই বাৰ্থডে পাতিয়ে পোৱা নাই। বাৰ্থডে পাতি পোৱা নাই মানে হাও কিয়? সৰুতে মা দেউতাই পাতিছিলে চাগে, মনত নাই। 3 বছৰমানতে মা ঢুকালে। 6 বছৰত দেউতাক হেৰুৱালো। বাৰ্থডেটো বাদ দিওঁ ছাৰ, মই যে জীয়াই আছোঁ সেইটো ডাঙৰ কথা। হেই আই এম এক্সট্ৰিমলি চৰি দেই, বেয়া নাপাবা কৰাৰ কাৰণে। বাকী দেই জন্মৰ তাৰিখটো কেতিয়া তোমাৰ? কিয়? এনেই সুধিছোঁ আৰু জাষ্ট এজ এ ষ্টাফ। ফাগুনৰে কোনোবা তাৰিখ এটাত আছিলে, পাহৰিলোঁ। ফাগুন? এতিয়াতো ফাগুনে। কিমান তাৰিখ? এনেই তাৰিখটোকে কোৱাচোন বাৰু। পাহৰিলোঁ। ছাৰ, মোৰ ৰাউণ্ডলৈ যাবলগীয়া আছে, দেৰি হৈছে। এই তাৰিখটো মনত পৰিলে তুমি কৈ দিবা। কালিৰ বাৰ্থডে নিচিনাই চেলিব্ৰেশ্যন হ'ব পাৰ্টি কেক আনি। ৰ'বচোন, কথা এটা আছে। কওক। ৰাধাৰ জন্মদিন বোলে ফাগুনতে, কিন্তু তাৰিখটো নক'লে। আপুনি ৰাধাই গম নোপোৱাকৈ কিবাকৈ তাৰিখটো উলিয়াব পাৰিব নেকি?